ছাত্ৰ ছাত্ৰীসকল, তোমালোকক নমস্কাৰ জনাইছোঁ। যিহেতু এতিয়া বিদ্যালয় বন্ধ হৈ আছে, তোমালোক নিশ্চয় ঘৰতে আছা আৰু তোমালোকে জানিছা কিয় এইদৰে ঘৰতে থাকিবলগীয়া হৈছে। ক'ভিড-19 মহামাৰীৰ পৰা সুৰক্ষিত হৈ থাকিবৰ বাবে চৰকাৰ আৰু স্বাস্থ্য বিভাগে বান্ধি দিয়া নিয়মসমূহ তোমালোকে ঘৰতে পালন কৰি থাকিবা। আজি তোমালোকৰ পাঠত থকা শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটি আমি পঢ়িম আৰু আলোচনা কৰিম। বৰগীতটি পঢ়াৰ আগতে কবিগৰাকীৰ বিষয়ে অলপ জানি লওঁ। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হয় 1489 চনৰ উত্তৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ গাঁও লেটেকুপুখুৰীত। মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱৰ পিতৃ আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃ হ'ল মনোৰমা। অসমীয়া বৈষ্ণৱ সাহিত্য সংস্কৃতিলৈ দুয়োজনা মহাপুৰুষৰ অৱদান অসমীয়া জাতিৰ বাবে গৌৰৱৰ উৎস। নামঘোষা মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ। চোৰ ধৰা, ভোজন বেহাৰ, দধিমথন, ভূমি লেটোৱা, অৰ্জুন ভঞ্জন আদিয়ে অংকীয়া নাটৰ লগতে মহাপুৰুষজনাই ভালেসংখ্যক বৰগীতো ৰচনা কৰিছিল। ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য, আদিকাণ্ড ৰামায়ণ, ভটিমা আদি তেওঁৰ পদ সাহিত্য। মহাপুৰুষ মাধৱদেৱে তেওঁৰ সাহিত্যত ভক্তিৰসৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ চোৰ চাতুৰীৰ বৰ্ণনা দাঙি ধৰিছে। 1596 চনত মহাপুৰুষজনাই ইহলীলা সম্বৰণ কৰে। ছাত্ৰ ছাত্ৰীসকল, বৰগীতটি পঢ়াৰ আগতে আমি এটা ভিডিঅ'ৰ একাংশ চাই লওঁ আহাচোন।
ৰাগ গৌৰী শ্ৰী শ্ৰী মাধৱদেৱ। তন পান বিনে ৰসিক গোবিন্দ কুপিত জননীক লাই হামাঞ্চু পয়োধৰ পান চৰাই ক্ষীৰ ৰাখিতে গয়ুমাই অৰুণ অধৰ দুহু কূপে কম্পাৱত ওষ্ঠ কামুৰি ধৰি দন্ত পটাপুত্ত হানি মথনি মাথি ভাংগিয়ে খুম্পি বৈঠল ভগৱন্ত উৰল ওৱৰে চৰি লৱনু ভোজন্ত হৰি বান্দৰ চপ লয়া চাথে পিত্ত লৱনু বানৰ মাজে খেপল বানৰে ধৰয় লুম্ফি হাতে ক্ষীৰ উতাৰি আশিয়ে মাই দেখল ভাংগল মথনি মধাই চপ দধি নাখল কহিতু পলাৱল দীন মাধৱ গুণ গায়। এই বৰগীতটিৰ মাজেৰে মহাপুৰুষ মাধৱদেৱে পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ বৰ্ণনা দাঙি ধৰিছে। ভকতৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ কৃষ্ণই সাধাৰণ শিশুৰূপত উপজি যশোদাৰ ঘৰত নানা চাতুৰি খেলা দেখুৱাইছে। মাকে স্তনপান কৰিবলৈ নিদি উতলোৱা গাখীৰ নমাবলৈ ঘৰৰ ভিতৰলৈ লৰ দিছে। ইয়াতেই লাগিল কৃষ্ণৰ অভিমান। কৃষ্ণই খঙত মথনি ভাঙি মাখনবোৰ নষ্ট কৰিলে। কিছু নিজেও খালে আৰু লগৰ বান্দৰবোৰকো ভগাই দিলে। কৃষ্ণৰ এনে কাৰ্যৰ মাজেৰে তেওঁৰ চাতুৰি প্ৰকাশ পাইছে। বাৎসল্য ভাৱৰ এই গীতটোৰ মাজেৰে আচলতে ভক্ত আৰু ভগৱানৰ মিলনৰ পথহে দেখুওৱা হৈছে। বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত, গতিকে ব্ৰজাৱলী ভাষানো কি এই কথা আমি জানি ল'ব লাগিব। ব্ৰজাৱলী হ'ল এটি মহাপুৰুষীয়া ভাষা। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে সকলো শ্ৰেণীৰ মানুহে বুজিব পৰাকৈ বঙালী, মৈথিলী, অসমীয়া ভাষাৰ সংমিশ্ৰণত এই ভাষাটো সৃষ্টি কৰিছিল। ব্ৰজধামৰ ভাষাক কেন্দ্ৰ কৰি ভাষাটো সৃষ্টি কৰা বাবে ইয়াক ব্ৰজাৱলী ভাষা বুলি কোৱা হয়। ইয়াৰ উপৰিও আমি জনাটো প্ৰয়োজন হ'ব যে বৰগীত, কিয় এই গীতসমূহক বৰগীত বুলি কোৱা হৈছে। মহাপুৰুষ দুজনাই শাস্ত্ৰীয় ৰীতিৰ আধাৰত ৰচনা কৰা গীতসমূহকে বৰগীত বোলা হয়। মহাপুৰুষ দুজনাৰ গীতসমূহক উচ্চ ভাৱসম্পন্ন বা শ্ৰেষ্ঠ অৰ্থত পিছৰ ভকতসকলে বৰগীত আখ্যা দিয়া বুলি ভবা হৈছে। বৰগীতসমূহৰ কিছুমান বিশেষত্ব আছে, যেনে ইয়াৰ ভাষা ব্ৰজাৱলী, আধ্যাত্মিকতা, নিৰ্দিষ্ট ৰাগ তালযুক্ত, দাস্য শান্ত, বাৎসল্য ভাৱপ্ৰধান, শ্ৰীকৃষ্ণৰ লীলা ৰহস্য প্ৰকাশ আদি বৰগীতসমূহৰ বিশেষত্ব। ছাত্ৰ ছাত্ৰীসকল, এই বৰগীতটি পঢ়াৰ পিছত তোমালোকে নিশ্চয় বৰগীত সম্পৰ্কে কিছু কথা জানিলা। এতিয়া পাঠৰ তলত থকা শব্দটোকা আৰু প্ৰশ্নৰ উত্তৰসমূহ কৰিবা। তোমালোকে অসুবিধা পাবা বুলি ভাবি দুটা প্ৰশ্নৰ উত্তৰ মই বৰ্ডত লিখি দিছোঁ, তোমালোকে টুকি ল'বা। প্ৰশ্নৰ উত্তৰ কৰোঁতে যদি কিবা অসুবিধা পোৱা তেনেহ'লে মোৰ সৈতে যোগাযোগ ৰাখিবা। আজিলৈ ইমানতে পাঠ সামৰিছোঁ। নমস্কাৰ।